শীঘ্ৰেই জেলৰ পৰা ওলাব হাজাৰ হাজাৰ অবৈধ স্বামী। মা বাবা নাই, ভাইও নাই, মই নিজে ভাল লাগি আছো, শাহুৰি দুখ নাই তাক। হিমন্ত বিশ্ব শৰ্মাৰ মাক দেউতাক নাই নেকি? 2024 নিৰ্বাচনত বিজেপি উৎখাত কৰাৰ গভীৰ ষড়যন্ত্ৰ। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুতোৱা হৈছে। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ দিনটোৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ। RSSৰ পাঞ্চজন্যত হিমন্ত বন্দনা। বাল্য বিবাহ বিৰোধী অভিযানক সমৰ্থন RSSৰ। 19 ফেব্ৰুৱাৰীৰ সংখ্যাৰ পাঞ্চজন্যত প্ৰচ্ছদ নিবন্ধ বাল্য বিবাহ। সৰু শিশুৰ সুৰা হিমন্ত। অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা লৈ হাজাৰ শিশুক বচাইছে। লাখ লাখ শিশুৰ মনত ভৱিষ্যতৰ প্ৰতি বিশ্বাস জন্মাইছে। আৰু RSSৰ পাঞ্চজন্যত হিমন্ত বন্দনা। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ মাক দেউতাক নাই নেকি? গ্ৰেপ্তাৰ কৰাসকলৰ বৃদ্ধ পিতৃ মাতৃৰ কথা নাভাবে কিয়? বৃদ্ধগৰাকীৰ মৃত্যুৰ পিছত কুপিত পৰিয়ালৰ লোকৰ এই মন্তব্য। উল্লেখযোগ্য যে আৰক্ষীৰ ভয় বাবুকিত আতংকিত হৈ এগৰাকী বৃদ্ধই মৃত্যুবৰণ কৰিছে। এই অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। নাবালিকা কন্যাক বিয়া দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ উকিল ৰায় আৰু নথি পত্ৰ বিচাৰি উকিল ৰায়ক ভয় বাবুকি দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। আৰু মৃত ৰাজেন্দ্ৰ উকিল ৰায়ৰ পিতৃ। আৰু ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ ঘৰিয়ালডাঙ্গা দ্বিতীয় খণ্ড গাঁও। এই মুহূৰ্তত দিবলৈ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2024 চনৰ নিৰ্বাচনত বিজেপিক উৎখাৰাৰ গভীৰ ষড়যন্ত্ৰ। বিদেশত বিৰোধীয়ে ৰচিছে মোদীক পৰাস্ত কৰাৰ মোদীৰ জনপ্ৰিয়তাক লৈ শংকিত দেশৰ বিৰোধী দলসমূহ। গোপনে দিল্লী লণ্ডনৰ দৰে স্থানত চলাইছে বিৰোধীয়ে গোপন বৈঠক। ভাৰতীয় লোকৰ সমান্তৰালভাৱে বৈঠকত ভাগ লৈছে বিদেশী কূটনীতিবিদে। আৰু মোদীক ৰুধিবলৈ সবল ৰণকৌশল প্ৰস্তুত হৈছে এই গোপন বৈঠকত। ব্ৰিটেইনৰ সংবাদ মাধ্যম দ্য ছানডে গাৰ্ডিয়ানৰ সংবাদপত্ৰত গোপন বৈঠকৰ তথ্য প্ৰকাশ পাইছে। আৰু দ্য ছানডে গাৰ্ডিয়ানৰ দাবী, প্ৰধানমন্ত্ৰী মোদীক ৰুধিবলৈ দিল্লী লণ্ডনত চলিছে গোপন বৈঠক। এই মুহূৰ্তত অবৈধ স্বামীসকলৰ বাবে ওলাই আহিছে এটা ভাল খবৰ। শীঘ্ৰেই জেলৰ পৰা ওলাব হাজাৰ হাজাৰ অবৈধ স্বামী। শীঘ্ৰেই হয়তো জেলৰ পৰা ওলাব পাৰে হাজাৰ হাজাৰ অবৈধ স্বামী। আৰু মুকলি আকাশৰ তললৈ আহিব পাৰে অবৈধ স্বামী। জামিন পাব পাৰে বাল্য বিবাহৰ জড়িত অভিযোগত আটক হোৱাসকলে। বাল্য বিবাহক লৈ চৰকাৰে লোৱা পদক্ষেপক প্ৰশ্ন উচ্চ ন্যায়ালয়। আৰু হিমন্ত চৰকাৰক প্ৰশ্ন কৰিলে উচ্চ ন্যায়ালয়ে। বাল্য বিবাহক লৈ পস্কো আইন কিয়? প্ৰতিজন লোকৰে আছে সন্তান, পিতৃ মাতৃ। আৰু পৰিয়ালৰ সদস্যসমূহ শংকিত হৈছে এই কাৰ্যই। ন্যায়াধীশ সুমন চামৰ প্ৰশ্ন হিমন্ত চৰকাৰক। শীঘ্ৰেই হয়তো জেলৰ পৰা ওলাব পাৰে হাজাৰ হাজাৰ অবৈধ স্বামী। জনাই গৈছোঁ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰটো। এই মুহূৰ্তত দিবলৈ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। জামিন পালে পুত্ৰ ৰহিমুদ্দিন আৰু পিতৃ আজিজুৰ ৰহমানে। পস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা দুগৰাকী ব্যক্তি ইতিমধ্যে জামিন লাভ কৰিছে। মহামান্য আদালতে জামিন মঞ্জুৰ কৰে দুয়োজনৰে। উজাই শংকৰদেৱ নগৰ সত্ৰ ন্যায়াধীশ আদালতে কৰে এই দুগৰাকীৰ জামিন মঞ্জুৰ। আৰু কাৰাগাৰত থকা পুত্ৰ ৰহিমুদ্দিন আৰু পিতৃ আজিজুৰ ৰহমানে পালে জামিন।